Hello friends, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ দ্বিতীয় ড্ৰাইভিং টেষ্টলৈ। একচুৱেলি ইয়াত গাড়ী শিকোৱা হয়, একচুৱেলি ইণ্টাৰভিউ দিয়া হয়। মোৰ হৈ গ'ল, মই বাৰু কোৱালিফাইড হ'লোঁ। বাইকতো হ'লোঁ, গাড়ীটো আৰু হ'লোঁ। ভালে ভালে পাছ কৰিলোঁ বাৰু আপোনালোকৰ আশীৰ্বাদত। যিটো মোৰ আগৰ এটা ফিল্ডত গাড়ী শিকা ভিডিঅ'টো আপোনালোকে চালেই। সেইটোত শিকি থকাৰ কাৰণে আজি কোৱালিফাইড হৈ আহিব পাৰিলোঁ ফাইনেলি ফাৰ্ষ্ট টাইমতে। আৰু বাইকতো কোৱালিফাইড হ'লোঁ আৰু গাড়ীটো কোৱালিফাইড হ'লোঁ। আৰু আপোনালোকক দেখুৱাম ইয়াত কেনেকৈ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত গোলাঘাট দ্বিতীয় অফিচে কেনেকৈ ইণ্টাৰভিউ লয়, সেই ভিডিঅ' আপোনালোকক দেখুৱাবলৈ মই আগবাঢ়িছোঁ। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। গৈছোঁ ছাৰ, গৈছোঁ। দেখিছে সেই কেনেকৈ খেদিছে। এয়া দ্বিতীয় অফিচৰ, গোলাঘাটৰ দ্বিতীয় অফিচৰ ড্ৰাইভিং টেষ্ট। আজি ইণ্টাৰভিউ হৈছে একচুৱেলি। হয়, কাষত থাকিব দিয়া নাই, ওচৰে পাজৰে থাকিব দিয়া নাই। আৰু সেয়া বহুখিনি গাড়ী, ভয় লাগিবলগীয়া কথা, ভয়ো লাগে কেতিয়াবা। আৰু এয়া দেখিছে এতিয়া কেনেকৈ কৰিব আপোনালোকক দেখুৱাইছে। এয়া গোটেইখিনি গাড়ী দেখিছে, এয়া লাইনে লাগি আছে। আজি 200জনৰ ইণ্টাৰভিউ লৈছে। আৰু মোৰ ফ্ৰেণ্ড এজনো আহিছে, আপোনালোকক দেখুৱাম। মোৰ ফ্ৰেণ্ড কোনখনত বহি আছে, কোনখন গাড়ীত আছে আপোনালোকক দেখুৱাম। এয়া দেখিছে এজন আহি আছে বেক কৰি। আপোনালোকৰ কাৰ লাইচেঞ্চ আছে কমেণ্ট কৰি জনাব। আৰু মই ফাইনেলি লাইচেঞ্চ পালোঁ বুলি ধৰি ল'ব লাগিব। কোৱালিফাইড হ'লোঁ যেতিয়া এখন পালোঁ আৰু, হয় নাই? সেই গতিকে সকলো দৰ্শকলৈ মোৰ বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ এই ভিডিঅ'টো, যাতে কেনেকৈ ইণ্টাৰভিউ দিব লাগে আপোনালোকে দেখি লওক, চাই লওক, শিকি লওক। শিকি কৰি কমেণ্ট কৰিব যদি কাৰোবাৰ দিবলগীয়া আছে। দেখিছে এয়া লাইন লাগি আছে। এজন এতিয়া কোৱালিফাইড হ'ব, লাষ্ট এটা খুঁটি বাকী আছে। কোৱালিফাইড আগলৈ যাব, এতিয়া টাৰ্ণ কৰিব ৰাইট চাইডে। কিবা এটা সুধিছে। এজন কোৱালিফাইড হৈ গ'ল দেই, দেখিলে। এতিয়া গৈছে এইখন গাড়ীখন এখন ডাঙৰ আছে। পাৰিব নাই তেখেতে জানিব, যদি এক্সপিৰিয়েঞ্চ আছে নিশ্চয় পাৰিব। সকলোৱে পাছ কৰাটোৱে বিচাৰোঁ, কোৱালিফাইড হোৱাটোৱে। ইণ্টাৰভিউ দি পাছ কৰা লিখীয়া কেতিয়াও নহয়। কিছুমানে টকা পইচা দিও লাইচেঞ্চ উলিয়ায়, কিন্তু সেইবোৰ ৰিয়েলি কোৱালিফাইড হোৱা ড্ৰাইভাৰ নহয়। একচুৱেলি এতিয়া তেনেকৈ গোলাঘাট দ্বিতীয় অফিচে যি পদক্ষেপ লৈছে, আজি ইণ্টাৰভিউ লৈছে, তাৰ বাবে গোলাঘাট ডিষ্ট্ৰিক্ট দ্বিতীয় অফিচৰ সমূহ বিষয়ববীয়ালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু যাতে লিগেলি কামবোৰ কৰি চৰকাৰখনক সহযোগিতা কৰি আগবঢ়াই নিয়ে যেন। আৰু আমি বঢ়িয়া, এজনে কোৱালিফাইড হ'ল বাৰু, খালি ষ্টাৰ্ট অফ কৰিলে। এজনে কোৱালিফাইড হৈছে, হয় নাই? সেইজন কোৱালিফাইডে হৈছে, খালি ষ্টাৰ্ট অফ কৰি দিলে। এতিয়া আগলৈ যাব লওঁতে ষ্টাৰ্ট অফ কৰি দিলে। সেইজনে এতিয়া কি কোৱা হ'ব মই নাজানোগৈ, আৰু তাহাঁতেহে জানিব। কথা পাতিছে, কি ক'ব নাজানো। এই লাষ্টতে তেনেকৈ কৰিব লাগে নে? গাড়ীখনো ডাঙৰ বাৰু, অকণ ভয় লাগিবও পাৰে তেখেতৰ।
কি কৰিব নাজানিম কিন্তু কেনচেলৰ এখন নেক্সট আছে তাৰপিছত এখন বলেৰো আছে এখন ধুনীয়াকৈ আছে বাৰু এজন ধুনীয়াকৈ চলাইছে কি হয় এতিয়া এজন কোৱালিফাইড হ'ব নেক্সট আছে এখন বলেৰোখন এইখন দেখিলে এইখন আছে এইখন কিন্তু পাছ হ'ব পাৰিব নাই সেইখনে এখন দেখুৱাম তাৰপিছত আপোনাৰ মোৰ লগৰীয়া এজন আহিছে নাই সেইখন দেখুৱাম এইখনো কোৱালিফাইড হৈ গ'ল ওলাই গৈ আছে এতিয়া চাওক এইখন এই বলেৰোখন এইখন দেখিছে আপোনালোকে বলেৰোখন কি হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এখন কি হয় আৰু দেই ঈশ্বৰলৈ এৰিলে এখন আহি আছে বাৰু ধুনীয়াকৈ আহিছে কি হয় কোৱালিফাইড হ'ব এই খুঁটিটো বতাহত পৰিছে ভালকৈ খুঁটি দিয়া নহ'ল এখন এক্সপিৰিয়েঞ্চ আছে পুৰা এক্সপিৰিয়েঞ্চ আছে অলমষ্ট আৰু দুটা খুঁটি বঢ়িয়া এখনো ফাইনেল কোৱালিফাইড হ'ল বঢ়িয়া দেই ভাল লাগিলে এখন ডাঙৰ গাড়ীখনেই কোৱালিফাইড হ'ল এইজন হ'ল মোৰ লগৰীয়াজন কোৱালিফাইড হ'ব নাই চাওঁ বেষ্ট অফ লাক দিছোঁ তাক তোমাৰ চাইডে বেছি চাবা গৌতম তোমাৰ চাইডে বেছি চাবা সিটো চাইডে লেফ্ট চাইডে এইজন হ'ল মোৰ লগৰীয়া এইজন চাওঁ কি হয় ফাইনেলি সামৰিম আৰু এইজনৰ বাৰী এতিয়া হে প্ৰভু দয়া কৰা হে প্ৰভু দয়া কৰা হে প্ৰভু দয়া কৰা হে প্ৰভু দয়া কৰা দয়া কৰা দয়া কৰা বঢ়িয়া 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 মজা মজা ধুনীয়াকৈ আহি আছা বঢ়িয়া কথা বেষ্ট অফ লাক মেন ভেৰি গুড হ'ব যোৱা চুপাৰ থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'জ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ বাই বাই